আমি আম খাবলৈ নদী পাৰ হৈছোঁ কলঙত। এইকেইটা আমাৰ মহাশয়কেইজন গৈ আছে। আম খাব আহি নিৰ্দিষ্ট ঠাইত গমন কৰিছোঁহি। পাইছোঁহি অলপ অলপ এৰিছোঁ। আৰু মানে পিছত আছে এইকেইজন। আহি আমি জেগাত সোমাইছোঁ। এইবিলাক দেখিছে ৰাইজ, এইবিলাক দেখিছে এইবিলাক। জেগাত আছোঁ এইখিনি ফৰেষ্ট চৰকাৰী এলেকা হয় এইখিনি। থাকিলে কি হ'ব লাগন নাই এবাৰ। এইবিলাক আম আছে, কঁঠাল আছে, বিভিন্ন ধৰণৰ গছ গছনি আছে ইয়াতে। এতিয়া আমি যিহেতু আহিছোঁ আম খাবলৈ, কিন্তু ইয়াতে আম যদিও গছবিলাক আছে লাগন নাই, ইমান ওখ ওখ গছ। কিন্তু আমি খাবলৈ পোৱা আমখিনিয়ে নাই, বিচাৰি পোৱা নাই। আছে ওপৰত আছে, বহুত ওপৰত আছে, আৰু আমবিলাক সৰু হৈ আছে এতিয়া খাবলৈ হোৱা নাই। অকণমান ৰিটাৰ্ণ হৈ ঘূৰি আহিছোঁ। চাই থাকক ভিডিঅ'টো, আমি খাব পাওঁ নে নাপাওঁ। আমাৰ ইয়াত ফমুটি মাৰি আছে। আমাৰ এই মহাকেইটা মাৰিয়ে আছে কাটি কাটি। কেনেকুৱা লাগিছে খাই? টেঙা না মিঠা? টেঙা মিঠা দুইটা। এয়া আমি ওপৰৰ পৰা তললৈ নামি আহিছিলোঁ। তাৰপিছত আমি এতিয়া মূৰ্তিলৈ নামি আহি আছোঁ। এতিয়া এয়া চৰকাৰৰ পৰা মইতো নামিলোহি। এতিয়া দেখিছোঁ বোলে যিমান জংঘল এগা এটা ঘৰতে পেলাইছে।
আম খাব আহি অন্তিম সময় পাইছোঁহি আমি সকলোৱে বক্তব্য ৰাখিম এতিয়া কোনে কিয় আম খাব আহিছে এয়া হ'ল লটকন আপুনি আম কিয় কাৰণে খাব বিচাৰিছে এই ৰেষ্ট পাইছোঁ ৰেষ্ট পোৱাৰ কাৰণে আজি আমি গ'লৈ আম খাবলৈ ওলাই আহিছোঁ আপোনালৈ অশেষ ধন্যবাদ থাকিল আমি এতিয়া কাটোৱালৰ ওচৰলৈ আহিছোঁ এজনে আমাৰ আম কাটি আছে কওকচোন আপুনি আম কিয় খাব বিচাৰিছে আজি আম খাব লাগে মানে কিবা হৈছে নেকি বাৰু আপোনাৰ অকণমান ডাঙৰ সৌ ভাইটি কওকচোন আপোনাৰ মন্তব্য বহুত বছৰ গোৱা ফিচাৰী দেখা নাছিলোঁ 2 বছৰ 3 বছৰমান আজি আহিছোঁ বহুত ভাল লাগিছে আম খাইছোঁ এতিয়া আমটোৰ নাম আমটোৰ নাম মালদৈ আম বুলি ক'ব লাগিব আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কোনোবাই আহিলে আম বহুত আছে এতিয়া আপুনি কোন জেগাত আছে এতিয়া মই এতিয়া বৰ্তমান জোনাল বলগৰ বৈগুৰি ওচৰতে এৰিয়াটোৰ নাম কি জোনাল বলগৰ বুলিয়ে ক'ব পাৰি আৰু এৰিয়াটো বা মই কৰিছোঁ ৰহা এৰিয়া হয় এইটো বঢ়িয়া বঢ়িয়া শ্বুটিং প্লেচো আছে ইয়াতে এই এজনে বক্তব্য দিব পাম বুলি পেলাই পলাইছে এইপিনে সি লাজ কৰিছে মানে এইটো দেখিছেনে সি অকণমান লাজুকা মানে সেইটো কাৰণে কেমেৰাৰ কথা নকয় অঁ তেওঁ আহি শ্বুটিং প্লেচ চাই আছে এইখিনিতে ক'ৰবাত গুণ্ডা আৰু কিবা কিবি কৰিব পৰা যায় নেকি সেইবোৰ নতুন ছবি এখন আহিব আমাৰ আম খোৱা ওপৰত ছবি এখন আহিব সেইটো কাৰণে হাই দিছে তাৰপৰা আমাৰ পোৱালি 3টামান আছিলে এইপিনে গ'ল পানী আনিব গ'ল এতিয়া আমি আম দেখুৱাম সেইখিনি আম বহুত ধুনীয়া ধুনীয়া মিঠা মিঠা এই কিবা পানী পৰি আছে নহয় এতিয়া যাবও নোৱাৰি এতিয়া আমি দেখুৱাইছোঁ মইনো কি ক'ম আৰু মোৰ খাবলৈ খুবেই হেঁপাহ কিন্তু দাঁতকেইটা টেঙাই ভোট জলকীয়া আছে ভোট জলকীয়াকেইটা দেখাই নাই নহয় ইয়াতে আমাৰ নিমখ আছে জলকীয়া আছে ভোট জলকীয়া আছে দেখুৱাই দিব লাগিব ন আমি ইয়াত জলকীয়া আনিছোঁ ভোট জলকীয়া মনিয়াম জলকীয়া বুলি কয় ভোট জলকীয়া বুলি কয় ইয়াত লটকনে আনিছে তাক বোলে এফাল খুৱাবই লাগিব এইটো তাৰপিছত এয়া একদম এয়া নিমখ জলকীয়া এইবিলাক আছে যথেষ্টখিনি আছে তাতে আমাৰ বিহু চলি আছে মাজে সময়ে চলিব বিহু অলপ পিছত আমি খোৱা হেঁপাহতে আমাৰ ৰখিব নোৱাৰিলোঁ খাই শেষ কৰিলোঁ এতিয়া 2টা আছেগৈ খাবলৈ কেনেকুৱা লাগিছে ভালেই কেনেকুৱা মিঠা টেঙা মিঠা টেঙা চুপ জ্বলা হৈছে নাই জ্বালা হোৱা নাই নিমখো হোৱা নাই এই ৰান্ধনীকেইটা বেয়া ৰান্ধনীকেইটা বেয়া এই ৰান্ধনীৰে কি কবি এতিয়া টেষ্টি লাগিছে খাই তাৰপিছত নিমখ জলকীয়া কম কমকৈ হৈছে তেল হ'ল নে নাই তেল হৈছে আমি সিজিলা নাই এই মাংস কি কবি এতিয়া সিজা নাই ভাল ৰান্ধনী ভাল নহয় ন পাতলা আৰু মাতে